গাইজ ফাইনেলি আমি আহি পালোঁ আপোনালোকক ডাষ্টবিনখন দেখাই দি আছোঁ। এইখন মানে কিবা ইয়াতে মানে থৈ দিছে আৰু কিবা কিবি। এইখন চাওক ডাষ্টবিন হয়, বহুত মজা। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। Ladies and gentlemen, I am back. তো বন্ধুসকল, মই আজি গৈ আছোঁ এখন মানে ঘৰৰ ওচৰত এখন নতুন পাৰ্ক চাবলৈ, আৰু আপোনালোকক দেখুৱাম পাৰ্কখন। আৰু গাইজ মোৰ লগত যাব নাদিৰছা আৰু যাব সাজিদুল। তো আমি এতিয়া লোকেশ্যনলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো আমাৰ নাদিৰছা ভাইৰ চেনেলৰ লিংকটো মানে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। হয় ফ্ৰেণ্ডছ, চাব বিকাশ নতুন চেনেল খুলিছোঁ, নাজানো কি হ'ব, আপোনালোকে অলপ দেখিব মোৰ চেনেলখন। তো গাইজ এইখিনিয়ে আমি মানে গৈ আছোঁ। আমি উঠি ল'লোঁ মানে নাদিৰছাৰ স্কুটিখনত। আমি এতিয়া মানে তালৈ গৈ আছোঁ। কেনেকুৱা লাগিছে তোমালোকক? বহুত ভাল লাগিছে আহিছোঁ। তো গাইজ চাই থাকো ভিডিঅ'টো। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰ। A few moments later. গাইজ ফাইনেলি আমি আহি পালোঁ মানে পাৰ্কৰ মেইন গেট। ইয়াতে লিখা আছে হাজদোৱা বিল। আৰু গাইজ ইয়াৰ পৰা মানে পাৰ্কখন 1 কিলোমিটাৰ হয়। আৰু মই আছোঁ মানে ৰাস্তাৰ মাজত আছোঁ। আৰু গাইজ এইফাল দি গ'লে আপোনালোকে পাব কোকৰাঝাৰ, এইফাল দি গ'লে পাব বহলপুৰ। আৰু গাইজ মানে এতিয়া ভিডিঅ'টো বেছি লং কৰা নাযাব, তো বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দি আছোঁ, আপোনালোকে চাই থাকক। বন্ধুসকল, আমি এইখন ৰাস্তাৰেদি মানে গৈ আছোঁ মানে পাৰ্কখন চাবলৈ। তো বহুত মজা লাগি আছে মানে গাইছ। এইখন ব্লকৰ ৰাস্তা হয়। তো দে আৰু ৰাস্তাখন কিন্তু বম বনাইছে, ভাল লাগিছে কিন্তু। বন্ধুসকল, ফাইনেলি মই ইয়াতে আহি পাইছোঁ মানে পাৰ্কখনত। আৰু গাইছ অলপমান আগতে আছে মানে পাৰ্কখন। তো ইয়াতে কি কি আছে আপোনালোকৰ মেইন ৰাস্তাৰ পৰা দেখাই দি আছোঁ। গাইছ আপোনালোকে ইয়াতে আহিলে পাৰ্কখনৰ অকণমান আগতে দেখা পাব এটা মানে গাইছ এটা আছে চাহ বাগান। তো গাইছ ইয়াতে আছে এটা মানে ৰবাৰ বাগান, বহুত মানে ধুনীয়া হয়। তো ইয়াতে ফটো উঠিব আহিলে মজা হ'ব। আৰু গাইছ অলপমান আগতে আছে পাৰ্কখন, আপোনালোকক মই দেখাই দিম। তো ভিডিঅ'টো আপোনালোকে স্পীড নকৰাকৈ চাই থাকিব। তো বলক অলপমান আগত গৈ আহোঁ। অকল এয়াই হয় হাজদোৱা। ইয়াতে আপোনালোকে আহিলে দেখা পাব পাৰ্কিং, মানে পাৰ্কিঙৰ কাৰণে ইয়াতে গাড়ী থ'ব দি দিছে। ইয়াতে এখন গাড়ী থৈ দিছে আৰু এইখন হ'ল নাদিৰছা স্কুটি। তো আৰু মানে অলপমান আগত আছে এখন মানে চাইনবোৰ্ড ডাষ্টবিন বুলি থৈ দিছে। মানে তাতে আপোনালোকে জাবৰ জোঁথৰবোৰ মানে যেনে তেনে পেলাই নিদি ডাষ্টবিনত পেলাই দিব লাগিব। আপোনালোকক ডাষ্টবিনখন দেখাই দি আছোঁ। এইখন মানে কিবা ইয়াতে মানে থৈ দিছে আৰু কিবা কিবি। এইখন চাওক ডাষ্টবিন হয়, বহুত মজা বনাইছে। তো এইখন মানে হৈ আছে আৰু আগত মানে হৈ আছে মানে মেইন পাৰ্কখনৰ কাম চলি আছে। মানে এতিয়া ইয়াত এখন ব্ৰিজ হ'ব নেকি গাইছ। ইয়াত পানী আছে, মানে পানী পৰিল মানে অলপমান আমি পানী দিতো যাব নোৱাৰিম। তো ইয়াতে আগত হয় মানে ইয়াতে চাওক গাইছ, কেমেৰা কোৱালিটি ইমান ভাল হোৱা নাই। তো এইখিনিয়ে বহুত মানুহ ইয়াতে চাব আহে। তো এইখন পাৰ্ক হয়। আৰু গাইছ ইয়াতে চাওক বহিবৰ কাৰণে কিবা সুবিধা কৰি দি দিছে। আৰু আগত আছে চাহ বাগান। তো গাইছ কেমেৰা কোৱালিটি ইমান ভাল হোৱা নাই, কাৰণ আজি ৰ'দৰ দিন নহয়। ইয়াতে মানে ৰেষ্ট লোৱাৰ কাৰণে এইবিলাক মানে বনাই থৈ দিছে। ইয়াতে আহি সাজদুল আগতে বহিছে। আবে তই আগতে কিয় বহিব লাগে? তো আৰু ইয়াতে মানে ধুনীয়া এখন মানে পৰিৱেশ ক'বলৈ গ'লে মানে ইয়াত ইমান মানে ভাল নাই, মানে কাম চলি আছে। যেতিয়া হ'ব আৰু গাইছ ভাল হ'ব। আৰু গাইছ মানে ইয়াতে মানে আগত গৈ আছোঁ, এইটো হ'ল মানে বিল হয় গাইছ। এইখন এখন বিল হয়। আৰু গাইছ বিলখনত বহুতে পানী আছে, ইয়াত মাছো আছে গাইছ, মাছ পোৱা যায়। আৰু গাইছ এইটো চাওক পদুম ফুল, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। তো এইবিলাক আৰু এইবিলাকে গাইছ ইয়াতে চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ, কি মজা সেউজীয়া পৰিৱেশ। আৰু গাইছ আমি গাঁৱত থাকোঁ ন, ডেইলি মানে এইবিলাকে দেখিব লাগে। চহৰৰ মানে মানুহে সেউজীয়া পৰিৱেশ এনেকুৱা মানে দেখা নাপায় মানে আমাৰ নিচিনা। তো ইয়াতে মানে এজন খুৰাই মাছ মাৰি আছে গাইছ চাওক। তো আমি দেখুৱাম কি কি মাছ ইয়াতে পোৱা যায় আৰু খুৰাজনে মাছ পাইছে নে নাই। তো গাইছ মই মানে অলপ আগত গৈ আছোঁ, ইয়াতে আহি পালোঁ খুৰাজনৰ ওচৰত। তো খুৰা ইয়াতে মাছ পোৱা যায় নেকি? কি কি ধৰণৰ মাছ আছে ইয়াতে? অঁ আপুনি মানে মাছ পাইছেনে নাই? অঁ মানে খুৰাজন মানে মাছ মাৰি আছে, এতিয়া মানে পোৱা নাই, এতিয়া মানে পাব আৰু। তো গাইছ আমি এতিয়া মানে ঘৰত যাম। তো ঘৰত গৈ ভিডিঅ'টো এডিট কৰি
দি আছোঁ আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো চাই ফালাফালি কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ চেনেলত কোনোবাই নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ মোৰ ভিডিঅ'টো লাইক কৰি দিব হৈছে নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই জয় হিন্দ জয় আই অসম গাইজ